নিয়মীয়া যোগাসনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব ইয়াৰ বাবে যোগ গুৰুসকলে দেশবাসীক নিয়মীয়া যোগাসনৰ বাবে আহ্বান জনাইছে উত্তৰ গুৱাহাটীৰ যোগ নিলয়মত নিয়মীয়াকৈ চলিছে যোগাসনৰ অনুশীলন অধিক জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক দিগন্ত বৰদলৈয়ে ভয়াবহ কৰোনা ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে আমি প্ৰতিজন লোকে যোগৰ অভ্যাস কৰাটো এটা ভাল লক্ষণ আৰু সেইকাৰণেই ভাৰতবৰ্ষৰ যিসকল বিখ্যাত যোগগুৰু আছে তেখেতসকলে বাৰে বাৰে কৈ আছে যে প্ৰতিজন লোকে যোগৰ অভ্যাস কৰিব লাগে আৰু ইয়াৰ দ্বাৰা মানুহৰ যিটো শৰীৰৰ যিটো প্ৰতিৰোধ ক্ষমতা সেই প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি আৰু মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটী সেৱা ভাৰতী অন্তৰ্গত যি যোগ নিলম এই যোগ নিলমত মই বৰ্তমান উপস্থিত আছো আৰু ইয়াৰ এক পৰিৱেশ দেখুৱাবলৈ মই যত্ন কৰিছো আৰু যোগ নিলমৰ যিসকল কৰ্মকৰ্তা আছে আৰু এই কৰ্মকৰ্তাসকলে এনেহ'লে নিতৌ পুৱা গধূলি তেওঁলোকে যোগাসন কৰে আৰু বৰ্তমান সময়ত যেহেতু সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু সেই সময়ত এনেধৰণৰ যোগৰ অভ্যাস ইয়াতে নিতৌ চলে আৰু কোৱা হৈছে যে এনেধৰণৰ যোগৰ অভ্যাসৰ দ্বাৰা ভয়াবহ কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰি আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি যিহেতু কৰোনা ভাইৰাছৰ যিটো ইয়াক নিৰাময়ৰ কাৰণে ইয়াৰ ঔষধ যিহেতু ওলোৱা নাই সেইকাৰণে আমি প্ৰতিজন লোকে এনেধৰণে যোগৰ অভ্যাস কৰাটো নিতান্ত জৰুৰী মোৰ লগত যি যোগ নিলমৰ এগৰাকী কৰ্মকৰ্তা আছে মই তেখেতসকলৰ সৈতে কথা পাতিব বিচাৰিছো দাদা আপোনালোকে ইয়াত নিতৌ চলে নেকি হয় পোনপ্ৰথমে মই নিউজ লাইভ আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ তো আমাৰ ইয়াত যিখিনি আমাৰ সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ নিলামৰ যিখিনি আমাৰ কৰ্মবৃন্দ আছে আমি সকলোৱে ইয়াত ৰাতিপুৱা সন্ধিয়া ভাগত আমি যোগৰ অভ্যাস কৰোঁ যিখিনি বৰ্তমান কৰোনা ভাইৰাছৰ প্ৰতিৰোধ ক্ষমতা দূৰ কৰিবৰ কাৰণে আমাৰ শৰীৰৰ ইমিউনিটি ষ্ট্ৰং থাকিবৰ কাৰণে আমি নিতৌ ইয়াত আসন প্ৰাণায়াম ধ্যান আৰু লগতে আমি ইয়াৰ দ্বাৰা মই আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে ঘৰতে থাকি সকলোৱে যেন যোগাসনৰ অভ্যাস কৰে যোগাসনৰ দ্বাৰা যাতে আমাৰ শৰীৰটো যেন মোবাইল যেনেকৈ আমি চাৰ্জ দিওঁ ঠিক তেনেকৈ আমাৰ শৰীৰটো যেন চাৰ্জ দি ৰাখে যাতে কোনো ধৰণৰ ভাইৰাছৰ পৰা যাতে আমাৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে আৰু লগতে এটা কথা কওঁ যদি আমি নাচা পান অভ্যাস কৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ কাৰণে যথেষ্ট লাভদায়ক এতিয়া কি চলি আছে এইটো এতিয়া আমাৰ প্ৰাণায়ামৰ কালাংশ চলি আছে পোনপ্ৰথমতে সূৰ্য নমস্কাৰৰ কালাংশ হৈ গ'ল এই প্ৰাণায়ামৰ কালাংশৰ দৰে আমাৰ যিমানবোৰ আমাৰ ভিতৰ ইণ্টাৰনেল আমাৰ ষ্ট্ৰং থাকিবৰ কাৰণে বিভিন্ন ধৰণৰ শ্বাসজনিত প্ৰব্লেম দিগন্ত বৰদলৈ ধন্যবাদ জ্ঞাপন কৰিছো বহিৰাজ্যৰ পৰা অহা লোকৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত